Hello everyone, good morning. অন্য দিনৰ নিচিনাকৈ আজি এটা মই ধুনীয়া ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। চাওকচোন মাছৰ ৰেচিপিটো কেনেকুৱা লাগে জনাব। মাছখিনি ভাজি লৈছোঁ। মাছখিনি ভজাৰ পিছত তেলখিনি ৰৈ গৈছিলে, সেয়েহে সেইখিনিতে মই পাঁচফোৰণ কেইটামান ফুটিবলৈ দি লগতে দিছোঁ পিঁয়াজখিনিও। 4 ফুটা নহৰু লম্বা লম্বাকৈ ধুনীয়াকৈ কাটি লৈ দি দিলোঁ। পকা জলকীয়া দুটাও দি দিছোঁ। এতিয়া অকণমান লৰাই দি মই অকণমান নিমখ দিম। নিমখখিনি এতিয়াতে দি দিছোঁ, কিয়নো নিমখখিনি পিঁয়াজত দিলে পিঁয়াজখিনি জলদি ভজা হয়, সেয়েহে নিমখখিনি দি দিলোঁ। এতিয়া দিছোঁ এটা ধুনীয়া পকি যোৱা তুলতুলীয়া বিলাহী। বিলাহীখিনি ধুনীয়াকৈ লৰাইলৈ আধা চামুচ মই ইয়াত হালধি দিছোঁ। বিলাহীখিনিৰ সৈতে মই হালধিখিনি দি ধুনীয়াকৈ বিলাহীখিনি লৰাই লৈছোঁ। অকণমান দিছোঁ জিৰাৰ গুড়ি অকণমান দি গোটেইখিনি লৰাই লৈছোঁ। দেখিছে নহয় ধুনীয়া ভজা হৈ গৈছে নহয়নে? এতিয়া দিম অকণমান পানী দিছোঁ। 2 টোপালমান পানী দিছোঁ, কিয়নো বিলাহীখিনি ধুনীয়াকৈ নৰম হৈ গৈছে পানীখিনি দিয়াৰ কাৰণে। 2টা আলু এনেকৈ বইল কৰি ধুনীয়াকৈ ভাঙি লৈছিলোঁ হাতেৰে, সেইখিনিও দি দিলোঁ। এতিয়া দি দিলোঁ পালেং শাকখিনি, সৰু সৰুকৈ কাটি লৈছিলোঁ পালেং শাকখিনি। অকণমান দিছোঁ, বেছি দিয়া নাই, কিয়নো পালেং শাকটো মই বৰ বেছি ভাল নাপাওঁ, সেয়ে কম পৰিমাণৰে খাওঁ। দেখিছে নহয় কি ধুনীয়াকৈ ভজা হৈ গৈছে নহয়নে? এতিয়া দিছোঁ পানীখিনি, যিমানটো দৰকাৰ পানী সিমানটো দি দিছোঁ মই। ইয়াত দিছোঁ 2 গিলাচ মই পানী, গৰম পানী দিছোঁ। দেখিছে নহয় উতলি গৈছে। এতিয়া দিছোঁ মাছখিনিও, অকণমান ধনিয়াৰ পাত দিছোঁ। কি ধুনীয়া এটা কালাৰ আহি গৈছে নহয়নে? চাওকচোন কি ধুনীয়া হৈছে চব্জিখন। এনেকুৱা আপোনালোকে বনাই খাব আৰু কেনেকুৱা লাগে জনাব। এয়া দেখিছে নহয় হৈ গৈছে খাবলৈ ৰেডি। এতিয়া লৈ লৈছোঁ খাবলৈ ভোট জলকীয়াৰ সৈতে 2টা পকৰা লৈছোঁ, অকণমান শুকান মাছৰ চাটনি আৰু পালেং শাকৰ মাছৰ চব্জিখন। চাওকচোন কেনেকুৱা হৈছে জনাব। এতিয়া খাই লওঁ গৰম গৰম।